নমস্কাৰ আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজিৰ এই ভিডিঅ'ত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আগন্তুক আপোনালোকৰ মাহটো কেনেদৰে যাব তাৰ বিষয়ে আলোচনা কৰিম। চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগে তেন্তে আপোনাৰ প্ৰিয়জনলৈকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁৰো উপকাৰ কৰিব বুলি মই আশা ৰাখিলোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মিথুন ৰাশিৰ ব্যক্তিসকল, আপোনালোকৰ বাবে আহিব লগা এপ্ৰিল মাহটো মোটামুটি ভালে দেখা যায়। এটলিষ্ট মাৰ্চ মাহতকৈ কিছু ক্ষেত্ৰত উন্নতিয়ে দেখা পাব আপোনালোকে। মাহৰ প্ৰথম ভাগত ধৰি লওক প্ৰথম সপ্তাহ প্ৰায় মাৰ্চ মাহৰ দৰেই এক এনাৰ্জি থাকিব, কিন্তু দিন বাগৰাৰ লগে লগে আপোনালোকৰ উন্নতি আপোনালোকে দেখা পাব। উন্নতিৰ কথা যেতিয়া কোৱা হৈছেই তেন্তে আপোনালোকে কিছু বিশেষ দিশত উন্নতি কৰিব বিচাৰিছে যদি তেন্তে সেই দিশটোত আপোনালোকে অলপ বেছি মেহনত কৰিব লাগিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে এপ্ৰিল মাহত আপোনালোকে অনুভৱ কৰিব যে সকলো কামতে ইমান খৰখেদা বা হুলস্থুল কৰি কোনো লাভ নাই। কিছুমান কাম হ'বলৈ অতি ধৈৰ্যৰ আৱশ্যকতা হয়। বিশেষকৈ এটা আপোনালোকে ডাঙৰ ৰিৱাৰ্ড পাবলৈ হ'লে অলপ কিছু আপোনালোকে বেছি ধৈৰ্য ধৰিব লগা হয়। সেয়ে আপোনাৰ কামসমূহ কনচিষ্টেঞ্চি বজাই ৰাখি আৰু ধৈৰ্যৰে আপোনালোকে কামসমূহ যাতে কৰি যায়। সূৰ্যদেৱে আপোনালোকৰ কেৰিয়াৰ আৰু লগতে ইনকামৰ হাউচত তাৰমানে ইনকামৰ ঘৰত আপোনালোকৰ প্ৰভাৱ পেলাব। সেই কৰ্মক্ষেত্ৰৰ সমাজত আপোনালোকৰ প্ৰভাৱ ভালে পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ ৰিকগনিশ্যন মান সন্মানকে বৃদ্ধি কৰি আয়ৰ ক্ষেত্ৰতো ভালেখিনি শুভ প্ৰভাৱ পৰিব আগন্তুক আপোনালোকৰ এপ্ৰিল মাহত। আগন্তুক মাহত আপোনালোকে বহুতো সৰু সৰু কাজিয়া মতান্তৰ এনেকুৱা বিবাদ এনেকুৱা ধৰণৰ আপোনালোকৰ লগত হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ এনাৰ্জিৰ লগতে বহুতখিনিও সময় আপোনালোকৰ ক্ষতি হোৱাৰ আশংকা আছে। বহুতো আশে পাশে থকা ব্যক্তিৰ আপোনালোকৰ ওপৰত চকু পৰিব, আপোনালোকৰ উন্নতিক লৈ চকু পৰিব, বা ঘৰত যদি কিবা কিবি আপোনালোকে নতুন বস্তু কিনিছে সেইবোৰক লৈ আপোনালোকৰ চকু পৰিব, যাৰ ফলত শেষত গৈ পেলাই আপোনালোকৰ কিছু সৰু সৰু মতভেদ হ'ব পাৰে বা মতান্তৰ হ'ব পাৰে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগতো। মই আপোনালোকক উপদেশ দিম যে আপোনালোকে এনেকুৱা ধৰণৰ বস্তুসমূহৰ পৰা অহা এপ্ৰিল মাহত আপোনালোক আঁতৰি থাকিব, আৰু আঁতৰি থকাটো আপোনালোকৰ নিজৰ কাৰণে ভাল হ'ব। সেয়ে তেওঁলোকৰ ওপৰত সময় অপব্যয় নকৰি আপোনাৰ যোনসমূহ কাম আছে সেইসমূহ আপোনালোকে নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰক, কাৰণ সময়ৰ মূল্য সকলোতকৈ অধিক। চাকৰিয়ালসকলৰ ক্ষেত্ৰত উন্নতিৰ যুগ দেখা যায়। 12 এপ্ৰিলৰ পিছত কাম কৰাৰ পৰিৱেশৰ উন্নতি ঘটিব আপোনালোকৰ। বৃহস্পতি আপোনালোকৰ বুদ্ধি বিবেক বা সহজ ভাষাত যদি ক'বলৈ যাওঁ আপোনালোকৰ লগ্নত থাকিব, যাৰ ফলত আপোনালোকৰ কামত এক বিস্তৃততা বৃদ্ধি পাব। লগতে আপোনালোকৰ কৰ্মত বা কাৰ্যক্ষেত্ৰত আপোনালোকৰ কৰ্মক লৈ পেলাই প্ৰফেশ্যনক লৈ পেলাই আপোনালোকৰ স্থিৰতা আহিব, যোনটো এক ইয়াতে ভাল দিশ দেখা পোৱা যায়। ব্যৱসায়ীসকলে অলপ সতৰ্ক হৈ চলিব। আপোনালোকে ৰিস্ক লোৱা অলপ কমাব পাৰে এপ্ৰিল মাহত, কমোৱাটো অলপ উপযোগী। সকলো সময়তে ৰিস্ক লোৱাটো কোনো প্ৰকাৰে উন্নতি হ'ব নোৱাৰে। বৰ্তমান সময়ত আপোনাৰ হাতত যিমানখিনি সম্পদ আছে, যিমানটো আপোনালোকৰ হাতত অপৰচুনিটি আছে, সেইসমূহৰ আপোনালোকে লাভ উঠাওক, আৰু সেইসমূহক আপোনালোকে ভালদৰে সামৰি আপোনালোকে আগবাঢ়ি যাবলৈ আপোনালোকে এপ্ৰিল মাহত এক চেষ্টা কৰক, মানে বেষ্টটো বনাব কাৰণে চেষ্টা কৰক। টকা পইচাৰ ক্ষেত্ৰত অধিক ভাল দেখা যায় আপোনালোকৰ। 14 এপ্ৰিলৰ পাছত সূৰ্য আৰু 19 এপ্ৰিললৈকে আপোনালোকৰ শুক্ৰদেৱ আপোনালোকৰ প্ৰফিটৰ হাউচত থাকিব, যাৰ ফলত নেকি আপোনালোকৰ আয়ত বহুতখিনি শুভ প্ৰভাৱ পেলাব। কিন্তু সঞ্চয়ৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'লে ভাল হয়। আপোনালোকৰ সৰু সুৰা বা অবাবত কিছুমান খৰচ হ'ব পাৰে, য'ত নেকি আপোনালোকে অলপ হাতটো টান কৰা অতি প্ৰয়োজন হৈ পৰিব। আগতে কোৱাৰ দৰে সৰু সৰু কাজিয়া হ'ব, সেইবিলাকত ইমান এটা মনোযোগ নিদিব। যদি এনে সৰু সুৰা বস্তুত লাগি যদি আপোনালোকে মনোযোগটো আপোনালোকে ডাইভাৰ্ট কৰে তেন্তে আপোনালোকে অহা মাহত উন্নতি আশা নকৰে ভাল হ'ব। এক গুলিত কেতিয়াবা দুই চিকাৰ নহ'ব পাৰে। সেই একেদৰে আপোনালোকে এবাৰতে 10টা কাম কৰাৰো কোনো ইমান এটা চেষ্টা নকৰাই ভাল হ'ব অহা মাহত। এক সময়ত যিকোনো এটা কাম আপোনালোকে মনপুতি কৰক, ডেডিকেশ্যনেৰে কৰক, অৱশ্যে আপোনাৰ উন্নতি হ'ব। প্লাছ সমাজত সন্মানটো এটলিষ্ট আপোনালোকৰ বাচি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৃহস্পতিৰ প্ৰভাৱে হঠাৎ ওজন বৃদ্ধি হোৱা, গেছ, বদহজম, জাংক ফুড আদিৰ বেছি সেৱন বা অত্যাধিক খাদ্য খোৱা, এনেকুৱা ধৰণৰ কিছু এক আপোনালোকে মিক্স ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। মই ছাজেষ্ট কৰিম অহা মাহত আপোনালোকে প্ৰায় সুৰাপান যদি কৰে আপোনালোকে বহুত কমাই কৰিবলৈ আপোনালোকে যত্ন কৰক। মানসিক ষ্ট্ৰেছ থাকিব, সেই ষ্ট্ৰেছৰ কাৰণেই হ'ব আপোনালোকৰ এই সৰু সৰু কাজিয়াবিলাক, যোনবিলাকক নেকি মই আপোনালোকক এভইড কৰিবলৈ কৈ আছোঁ। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত ভালে দেখা যায়। শুক্ৰদেৱৰ প্ৰভাৱে সম্বন্ধবোৰ অধিক মজবুত কৰিব। মাজে মাজে মংগলদেৱৰ বাবে আপোনালোকৰ সৰু সৰু এক কাজিয়াৰ সৃষ্টি হ'ব পাৰে, যোনবিলাক নেকি আপোনালোকে বুজাবুজিৰে নিজে আপোনালোকে ছল্ভ কৰি ল'ব পাৰিব। দাম্পত্য জীৱনত আপোনালোকৰ এভাৰেজ পৰিস্থিতি দেখা যায়। ভাল বেয়া দুয়োটাৰে মিক্স থাকিব। সৰু সুৰা দুই এক মতভেদ কাজিয়া এনেকুৱা ধৰণৰ আপোনালোকে ফেচ কৰিব পাৰে, যোনবিলাক নেকি বহুত নৰ্মেল বুলি ভাবোঁ মই। পৰিয়ালত কোনো শুভ অনুষ্ঠান আপোনালোকৰ আয়োজন হোৱাৰ যুগ দেখা যায় অহা এপ্ৰিল মাহত। নতুন কোনো দায়িত্ব বাঢ়িব বুলি যদি মই ক'ব যাওঁ, বহুত সৰু সৰু দায়িত্ব, যেনে ধৰি লওক আগতে যদি আপোনাৰ ৱাইফে ল'ৰা ছোৱালীহালক স্কুলৰ পৰা আনিবলৈ গৈছিল, এতিয়া হয়তো 10 পৰা 15 দিন আপোনালোকে আনিবলৈ যাব লগা হ'ব পাৰে।
বা ধৰি লওক আপোনালোকৰ যদি প্ৰতিদেৱে সাপ্তাহিক বজাৰ কৰিছিল, এতিয়া ধৰি লওক সেইটো আপুনি কৰিবলৈ যাব লগা হ'ব পাৰে। এনেকুৱা ধৰণৰ সৰু সুৰা বস্তু। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, আপোনালোকৰ মেহনতৰ অতি প্ৰয়োজন হ'ব। সৰু সৰু ফেলিয়াৰক লৈ পেলাই আপোনালোকে যাতে ডিমোটিভেট, আপোনালোকে হীনমন্যতাৰ যাতে আপোনালোক চিকাৰ নহয়, সেইটোৰ প্ৰতি আপোনালোক ভালদৰে চকু ৰাখিব। যদি পিতৃ মাতৃ কোনোবা চাই আছে, তেওঁলোকক উপদেশ দিম যে আপোনালোকে অলপ চকু ৰখাব তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি, বিশেষকৈ মোবাইল ফোনটোৰ ওপৰত। অহা এপ্ৰিল মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মেহনত আৰু নিজৰ পৰিশ্ৰমেৰে সফলতা অৰ্জন কৰা মাহ হ'ব। বেলেগৰ কথা শুনি নিজৰ শান্তি ভংগ নকৰিব। উপায় হিচাপে আগন্তুক এপ্ৰিল মাহত ট্ৰাই কৰিব যে মাছ মাংস বা আমিষ জাতীয় খাদ্য যেনে জ্বলা মছলা বা ভেজ খাদ্য এনেকুৱা, তাৰমানে পৰাপক্ষত আপোনালোকে ভেজ খাদ্য খাবলৈ আপোনালোকে যত্ন কৰক। অহা এপ্ৰিল মাহত পাৰিলে যিকোনো বাৰত আপোনালোকে মন্দিৰ ভিজিট কৰিব পাৰে ওচৰৰ, আৰু মন্দিৰ ভিজিট কৰাৰ সময়ত আপোনালোকে তাত যদি গাই গৰুক পায় বা এনেও যদি আপোনালোকৰ ঘৰত গাই গৰু আছে, আপোনালোকে ৰাতিপুৱা প্ৰথমখন ৰুটি বা যিকোনো খোৱা বস্তু আপোনালোকে ফাৰ্ষ্টত আপোনালোকে গাই গৰুক অৰ্পণ কৰিব পাৰে। আপোনালোকৰ বহুতখিনি উন্নতি ঘটিব, বিশেষকৈ ফাইনেন্সৰ ক্ষেত্ৰত আৰু যোনটো পাৰিবাৰিক সম্বন্ধ উন্নতি ঘটা আপোনালোকে দেখিবলৈ পাব। এই আছিল আগন্তুক এপ্ৰিল মাহৰ ৰাশিফল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ, আৰু এটা লাইক কৰিব বুলিও মই আশা ৰাখিলোঁ। তেন্তে লগ পাম এক নতুন ভিডিঅ'ত। ধন্যবাদ।